হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ চেনেললৈ মই প্ৰিয়ংকা আজি যাবলৈ ওলাইছোঁ এই ছট পূজা চাবলৈ বুলি। আহকচোন দেখক কি ভয়ানক পূজা এইটো, চাবচোন। দেখিলে ভয় লাগি যায়, কিছুমান দৃশ্য যি দেখিবলৈ পোৱা যায় তাকে চাবলৈ বুলি আহি পালোঁ। ইয়াত মেলাও দিয়া হয়, বহুত মানুহৰ ভিৰ হয় বাৰু। সেয়া দেখিব পাইছে, পূজা দিয়া হয়। Seguro
ভিডিঅ'টো কৰোঁতে অলপমান অসুবিধা হ'ল, মানুহ দেখিছে যিহেতু যি ভিৰ হৈ আছে মানুহৰ। এয়া চকৰিত বোলে বৰশী লগোৱা হয় চকৰিত তেনেদৰে ওলমি দিয়া হয়। দেখুৱাবলৈ বহুতো থাকি গ'ল, কাৰণ ভিডিঅ' কৰিব পৰা নাই মানুহৰ পৰা, আৰু ভইচো দিবলৈ পৰা নাই যিহেতু, সেইকাৰণে তেনেদৰে কৰিলোঁ আৰু ভিডিঅ'টো অলপ শ্বৰ্ট হ'লগৈ। তথাপিতো এই পূজাভাগক শ্মশান পূজা বুলিও কোৱা হয় সদ্যহতে, কাৰণ সেইবিলাক যিবোৰ নিয়ম কৰা হয় চব শ্মশানৰ যোগেদি কৰা হয় যিহেতু, সেইকাৰণে শ্মশান পূজা বোলে। এই চকৰিটো ঘূৰাইছে দেখিছানে, তাতে মানুহজন ওলমাই দিছে কেনেকৈ। তেখেতৰ পিঠিত যিহেতু বৰশী ওলমাই দিয়া হয়, সেয়া বৰশী লগাই এনেকৈ ঘূৰোৱা হয়, মানুহজনে ঘূৰি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, গতিকে বাই।